Hello everyone, welcome back to my YouTube channel. এয়া দেখিছেনে আমাৰ কলিগে হাৰমনিয়াম বজাই আছে, এয়া প্ৰেক্টিচ কৰি আছে। আজি স্কুলত এয়া অনুষ্ঠান আছে শিল্পী দিৱস উপলক্ষে, তাৰ কাৰণে প্ৰেক্টিচ চলি আছে। অকণমান আগতে এয়া সকলোৱে ঠিক ঠাক কৰিছে, ষ্টুডেণ্টখিনি লগতে টিচাৰসকলেও। এয়া প্ৰিন্সিপাল মেমে ভাষণ দি আছে আৰু এয়া বন্তি প্ৰজ্বলনৰ বাবে সকলো আগবাঢ়ি গৈ এয়া জ্বলাবলৈ লৈছে। এয়া এমডি ছাৰে ভাষণ দি আছে। মাৰ্ঘেৰিটাৰে কেইজনমান গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ কৰি অনা হৈছিলে অনুষ্ঠানটোৰ কাৰণে, আৰু সেয়াই তেওঁলোকক সম্ভাষণ জনাইছে। এয়া কণ ল'ৰা ছোৱালীয়ে এটা এটাকৈ গীত নাচ আদি পৰিৱেশন কৰিছে। অনুষ্ঠানটোত যোগাসন প্ৰদৰ্শনো কেইটামান আছিলে, সেয়াই দেখুওৱা হৈছে। লগতে বাৰ্ষিক ক্ৰীড়া সমাৰোহৰো বঁটা বিতৰণী অনুষ্ঠান হৈছিল, সেয়াই ইয়াতে দি থকা হৈছে ষ্টুডেণ্টখিনি।